চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ মই এতিয়াই এইবিলাক কথা ক'ব বিচৰা নাই। অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লগতে যি गसाइगावआवहाय ओरैबायसा दुंहाव थासारि इ-रिक्सा सालायगिरिफोराहाय जिथु रां दाबिबाय थादों होननानै बा रां दाबिनायखौ अजद दैखांनानै बिटिसि गभर्नमेन्ट मानगोनां हाग्रामा महिला रेसारनि जिथु सोरखारखौ लानानै गोख्रों अजद नोंथांमोना भिडिअखौ नायोब्ला मोनथिगोन। बेजोंनो लोगोसे मानगोनां प्रमद बर' सार बिटिआर एग्रिमेन्टनि दफा 125 एमेन्डमेन्ट बिलावहाय जि दफा दं थिग बेखौ लानानै गोख्रों बिबुंथि आरो बेजोंनो लोगोसे जिथु इउपिपिएल गभर्नमेन्ट दंमोन बै समावहाय 3rd ग्रेड 4th ग्रेड लोगोसे बिटिसिनि फरेस्ट डिपार्टमेन्टआव जिथु साख्रि दंमोन थिग बेखौ लानानै फोरमायदों। नोंथांमोना भिडिअखौ होनानै होगोन, नोंथांमोना नायनानै लानो हागोन। बिथाङा आरो मा फोरमायखो? जिथु 10টা শিডিউল কাউন্সিল আছে, এই কাউন্সিল কিছুমান কাউন্সিল 1952 চনতে গঠন হোৱা, কিছুমান কাউন্সিল পিছত গঠন হোৱা, কিন্তু যিখিনি ক্ষমতা শিডিউলৰ দ্বাৰা তাত দিয়া আছে তাত কিছুমান ক্ষমতা নাই যিখিনি অত্যন্ত দৰকাৰ। ইয়াৰ ভিতৰত এটা হ'ল ফাইনেন্সিয়েল পাৱাৰটো নাই। এতিয়া ফাইনেন্সিয়েল পাৱাৰ বা হোম পাৱাৰ, এতিয়া হোমটো দিব নোৱাৰে বেলেগ কথা, কিন্তু ফাইনেন্সটো দিব পাৰে। ইয়াৰ কাৰণে প্ৰভিজন আছে। আৰু ইয়াৰ বাহিৰে আজি কাউন্সিলটো ষ্ট্ৰং কৰাৰ কাৰণে তাত ডিফেকশ্যন লবিলাক নচলে আৰু বহুতখিনি তাত মানে প্ৰভিজনছ আছে যিখিনি তাত কাৰেকশ্যন কৰিব পাৰে। তো সেইখিনি কৰিবৰ কাৰণে 125 এমেণ্ডমেণ্টটো বিচৰা হৈছে। আৰু 2019 চনৰ 6 ফেব্ৰুৱাৰীত ৰাজ্যসভাত সেইটো টেবল কৰা হৈছিলে। ইয়াৰ পিছত ডিবেটো হোৱা নাই, পাছো হোৱা নাই, কেঞ্চেলো হোৱা নাই। চ' ৰাজ্যসভাত সেইটো আমি আহি থকা যিটো পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব তাত আমি সেইটো প্ৰেছাৰ দিম। আৰু অলৰেডি নেশ্যনেল লিডাৰশ্বিপৰ লগত আমি কথা পাতি আছোঁ। লোকসভাৰ MP আৰু মই আৰু আমাৰ বিভিন্ন প্ৰজাতি দল আমি ইতিমধ্যে লগ কৰি আছোঁ। আৰু আমি লোকসভাটো আমি চেষ্টা কৰিম, ৰাজ্যসভা লোকসভা দুইটাতো, যে বিলটো আহিব লাগে। কাৰণ এটা চুক্তি কৰাৰ পিছত চুক্তি ৰূপায়ণ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব। চুক্তিটো কৰি উঠি হাত ধোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব নহয়, তেতিয়া সমস্যাটো সমস্যা হৈ ৰৈ থাকিব। সেইকাৰণে আমি বিচাৰোঁ যে সমস্যাটো সমাধান হ'ব লাগে। আৰু আমি যিহেতু সংগ্ৰামী এটা পথৰ পৰা অহা বা সংগ্ৰামী এটা পৰিক্ৰমাৰ পৰা অহা, গতিকে আমাৰ দায়িত্ব আছে, আমি এইটো ভালদৰে জানো। এই অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লগতে যি জনগোষ্ঠীবোৰ বসবাস কৰে, ইয়াত উন্নয়নটো যদি সমানে সমানে আগবাঢ়ি যাব লাগে, কাউন্সিলটো ষ্ট্ৰেংথেন কৰিব লাগিব। চাওক, ভাৰতত বহুত চুক্তি হৈ গ'ল। স্বাধীনতাৰ পিছত বহুত চুক্তিৰে 100% ৰূপায়ণ হোৱা নাই। তাত হয় কিছুমানত অলপ পলিটিকেল কাৰণ থাকে, কিছুমানত ছ'চিয়েল কাৰণ থাকে, বিভিন্ন কাৰণ থাকে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এটা দায়িত্ব থাকে বা সকলোৰে ষ্টেক হোল্ডাৰৰ এটা দায়িত্ব থাকে, এইটো 100% ৰূপায়ণ হ'ব লাগে। আৰু BTR চুক্তিৰ ক্ষেত্ৰত এইটো এনেকুৱা এটা চুক্তি আছিলে, এইটো কাৰো কাৰণে ক্ষতি কৰা এটা চুক্তি নাছিলে। ইয়াৰ অকল শান্তি প্ৰতিষ্ঠা কৰা, সমস্যা সমাধান কৰা আৰু 6 শিডিউলটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে এই চুক্তিটো আছিলে। গতিকে এই চুক্তিত কোনো এটা দফা ৰূপায়ণ কৰিব নোৱাৰা বুলি আমি ভাবা নাই, এইটো ৰূপায়ণ কৰিব পাৰে। সময় অলপ লৈছে গভৰ্ণমেণ্টে, আমি আশা কৰিছোঁ যে যথা সময়ত এইটো 100% চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ চাকৰি দি গৈছোঁ আমি। তাত আমাৰ ফাইনেন্সিয়েল চেংচনৰ পৰা চব আছিলে, এইটো ফৰেষ্টে হওক, PNRD হওক, কিন্তু তেখেতসকলে সেইটো অলপমান মানসিক কষ্ট দি পেলাই যিসকলে চাকৰিটো পাইছিলে, সেইটোতো কিবা UPPL, BPF বা BJP বা কোনোবা কংগ্ৰেছবোৰে নাছিলে, সেই কাৰোবাৰ সন্তান আছিলে, কাৰোবাৰ ল'ৰা আছিলে, তেখেতে ছিষ্টেমত মানে ইণ্টাৰভিউ দি চাকৰিবিলাক পাইছিলে। কিন্তু এতিয়া শুনিবলৈ পাই দুখ লাগিছে যে সেই সকলক মানে অলপমান ভয় ভীত কৰাই পেলাই অলপ টকা পইচা খোৱাৰ মাথা মাৰি আছে। এইটো গভৰ্ণমেণ্টৰ ইথিক হ'ব নালাগে, আমি শুনি পেলাই দুখ পাইছোঁ। আৰু সেইটোৱে যদি হয় তেতিয়া আৰু UPPL আৰু BPFৰ যিটো ডিফাৰেঞ্চ, এই কথাটো ৰাইজে খুব ভালকৈ গম পাব যে UPPLে যে ভালকৈ ছিষ্টেমেটিকেলি আমাক কোনো কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাছিলোঁ। 99ক আমি ৰেগুলাৰ কৰিছিলোঁ, 6 month টেটৰ চাকৰিটো ৰেগুলাৰ কৰিছিলোঁ, আৰু ফৰেষ্ট PNRD বিলাকত চাকৰি হৈছিলে। আৰু 3rd গ্ৰেডৰ কাৰণেও ৰিজাল্টটো ডিক্লেয়াৰ কৰা আছে। খালি তেখেতসকলে ভাইভা দি পেলাই ল'ব লাগে। এটা চৰকাৰে কৰা কামটো আনটো চৰকাৰে সেইটো যিটো তেখেতসকলে ভুল বুলি ক'ব বিচাৰিছে, এইটো চৰকাৰী ইথিক নহয়। হয়, কাৰোবাৰ ভুল হৈছে যদি ভুল আঙুলি দেখাব লাগিব, কিন্তু আমি ফাইনেন্সিয়েল চেংচন লৈ চবকুচ লৈ পেলাই খুব ছিষ্টেমেটিকেলি কামবিলাক কৰি আহিছোঁ। গতিকে যিটো শুনিছোঁ মই, এইটো অতি দুৰ্ভাগ্যজনক। আৰু দুখীয়া পৰিয়াল যিসকলে চাকৰি বাকৰি পাইছিলে,
সেইসকলক এতিয়া কোনোবাই যদি টকা পইচা বিচাৰি জল জুলুম কৰে, ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো নাথাকিব। এইটো আপোনালোকেহে ক'ব লাগিব, মই এতিয়াই এইবিলাক কথা ক'ব বিচৰা নাই। চৰকাৰ চলাই আছে, তেখেতসকলে চলাই থাকক, আৰু আপোনালোকে চতুৰ্থ স্তম্ভ হিচাপে কি ভাল হৈছে কি বেয়া হৈছে এইটো ৰাইজৰ ওপৰত দাঙি ধৰাটো মই আপোনালোকৰ কাম বুলি ভাবোঁ। আমাৰো কাম বিৰোধী হিচাপে, আমিও সময়মতে কৈ যাম। অটো চলাইছোঁ, কিন্তু বিজেপি চৰকাৰ থকাৰ সময়ত এনেকুৱাতো কেতিয়াও ঘটা নাই, আৰু এই কালেকশ্যনটো নাছিল। এতিয়া আমালোকে যেনিবা পিটিচিত আমালোকে বৰ্তমান পিটিচিত ইলেকশ্যনৰ সময়ত তোমাৰ হাগ্ৰামা BPF-ক মই জিকাই দিছোঁ, আমাৰ গোসাইগাঁও সমষ্টিৰ পৰা একেটা চৰকাৰ আছে। কিন্তু হাগ্ৰামা চৰকাৰ অহাৰ পিছত এনেকুৱা গুণ্ডাগুৰি চলিছে, আজিৰ দিনত চাই আছোঁ। বৰ্তমান সকলো ঠাইত আমাৰ গোসাইগাঁৱত আমাৰ কোৰ্টৰ পৰা আহি থাকিলেও ৰাস্তাত 10 টকাকৈ লয়, আৰু সিফালে আমাৰ চত্ৰপুৰৰ পৰা আহিলেও তাৰ পৰা 10 টকাকৈ লয়, টাউনত সোমাইলে টাউনতো 10 টকাকৈ লয়, আমাৰ বাছ ষ্টেণ্ড সিফালে পৰা গাড়ী সোমালে সিফালে পৰা 10 টকাকৈ লয়। কিন্তু আমাৰ গৰীব মানুহ আৰু বন্ধ হ'ব লাগে নেকি? আমাৰ বন্ধ মানে আজিৰ পৰা বন্ধ। আমাৰ লোকৰ যিটা ডাউট আছে, ইয়াতে পুলিচ প্ৰশাসন থানা আছে, থানাত থকাৰ পিছত আৰু পুলিচ প্ৰশাসন থকাৰ পিছত সিহঁতে কেনেকৈ এনে দাদাগিৰি কৈ পইচা 10 টকাকৈ ল'ব পাৰে, এটা ডাউট। আমালোকৰ এটা ডাউট আছে, পুলিচ প্ৰশাসন ইয়াতে আছে, সিহঁতে থকাৰ পিছত 10 টকা কেনেকৈ লয়, এইটোৱে আমালোকে প্ৰশ্ন থাকিল আপোনাৰ ওচৰত। পাৰ্কিংটো উঠাই দিব লাগে। আমালোকে যে টোটো চলাই কিমান হাৰাচ শাস্তি, 10 টকা দি ভাড়া লৈ পেলাই দিনত আমালোকে কিমান হাজিৰা হয় দিনত? 500 টকা নহয়, 500 টকা নহয়। আমালোকে ফেমিলি আছে, ফেমিলি চলাব লাগে না, ফেমিলি চলাব লাগিব। সিহঁতে কিহৰ দাদাগিৰি সিহঁতে কোনে বচাইছে? হাগ্ৰামা বচাইছে না কোনে বচাইছে? বিটি ইডিটো হাগ্ৰামাৰ। আমালোকৰ যেতিয়া ভোট আহে, যেতিয়া ভোট টাইমত কৈ থাকে যে আমাক ভোট দিয়ক। এতিয়া হাগ্ৰামাত জিতাই পেলাই আমালোকে যে টোটো চলাই পেলাই আমালোকে ইনকাম কৰি 500 টকা, হাইষ্ট 500 টকা। আমাৰ ল'ৰা ছোৱালী আছে, ঘৰত খৰচা আছে, যে সিহঁতে যদি পাৰ্কিং উঠাই পেলাই আমালোকে দি থাকোঁ, নিদিয়া নহয় মানে দি থাকোঁ আমালোকে। কিন্তু আজি এনেকুৱা ঘটনা হৈ গ'ল যে আমালোকে টোটো চলোৱাক আমাৰ বন্ধু সিহঁতৰ টোটো পাৰ্কিং দিয়া নাই, পাৰ্কিং দিয়াৰ পিছত সিহঁতে মাৰিছে। তাক লাগিব, তাক এৰেষ্ট কৰিব লাগিব, আৰু মোবাইল লৈ গৈছে বোলে এইটো।